নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com ষ্টুডিঅ'ত মই অচৈধ্য শইকীয়া এক ব্যতিক্ৰমী প্ৰতিবেদন এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম হয়তো এই কথা আপোনালোকে অধিকাংশ লোকে জানে বা অধিকাংশ লোকে হয়তো এই বিষয়ে নাজানে লিংগ বৈষম্য সন্দৰ্ভত বহুতো লোকে ভিন্ন সময়ত ভিন্ন ধৰণৰ তথ্য আগবঢ়ায় কিন্তু এনে কিছুমান সামগ্ৰী আছে যিসমূহ সামগ্ৰী কেৱল মহিলাসকলেহে ব্যৱহাৰ কৰে আৰু এনে কিছুমান সামগ্ৰী আছে যিসমূহ সামগ্ৰী কেৱল পুৰুষসকলেহে ব্যৱহাৰ কৰিব পাৰে আজি আমি এনে কিছুমান সামগ্ৰীৰ কথা কম যিসমূহ সামগ্ৰী বৰ্তমান সময়ত মহিলাসকলে কেৱল মহিলাসকলে ব্যৱহাৰ কৰে কিন্তু এই সামগ্ৰীসমূহ পূৰ্বতে তৈয়াৰ কৰা হৈছিল পুৰুষসকলৰ বাবে আৰু সেই সামগ্ৰীসমূহ এতিয়া মহিলাসকলে ব্যৱহাৰ কৰে আজি আমি চাৰিবিধ সামগ্ৰীৰ কথা ক'ব বিচাৰিম সেই চাৰিবিধ সামগ্ৰী যি চাৰিবিধ সামগ্ৰী বৰ্তমান সময়ত মহিলাসকলে ব্যৱহাৰ কৰে আৰু সেই সামগ্ৰীসমূহ মহিলাসকলে ক্ষমা কৰিব পুৰুষসকলে ব্যৱহাৰ নকৰে কিছু সামগ্ৰীৰ কথা আমি জানো যে শাড়ী চাদৰ মেখেলা গহনা ইত্যাদি সেইসমূহ সামগ্ৰী কেৱল মহিলাসকলেহে ব্যৱহাৰ কৰিব পাৰে কোনো পুৰুষে শাড়ী কেতিয়াও নিপিন্ধে কোনো পুৰুষে কেতিয়াও হাই হিল নিপিন্ধে এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী আছে যিসমূহ সামগ্ৰী কেৱল মহিলাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে কিন্তু আজি আমি এই প্ৰতিবেদনত এনে কিছুমান সামগ্ৰীৰ কথা ক'ম যিসমূহ সামগ্ৰী মহিলাসকলে ব্যৱহাৰ কৰে কিন্তু সেই সামগ্ৰীসমূহ প্ৰকৃততে তৈয়াৰ কৰা হৈছিল পুৰুষসকলৰ বাবে প্ৰথমে আহিছো এবিধ ৰঙৰ কথা ক'বলৈ সেই ৰংবিধ হৈছে গুলপীয়া ৰং অৰ্থাৎ গোলাপী ৰং গুলপীয়া ৰং বুলি ক'লে আচলতে মহিলাসকল বেছিকৈ আকৰ্ষিত হয় গুলপীয়া ৰঙৰ পোছাক গুলপীয়া ৰঙৰ বিভিন্ন ধৰণৰ বেগ গুলপীয়া ৰঙৰ ভিন্ন ধৰণৰ সামগ্ৰী সেই সামগ্ৰীসমূহ অধিকাংশ মহিলাই ব্যৱহাৰ কৰা দেখা যায় কিন্তু প্ৰকৃততে এই গুলপীয়া ৰংটো পূৰ্বতে পুৰুষসকলক আকৰ্ষিত কৰিছিল অৰ্থাৎ এই গুলপীয়া ৰংটো আছিল যুদ্ধৰ প্ৰতীক এটা সময় আছিল প্ৰাচীন কালত সেই গুলপীয়া ৰংটো যুদ্ধৰ প্ৰতীক হিচাপে বিবেচনা কৰা হৈছিল আৰু সেই গুলপীয়া ৰংটো আছিল পুৰুষৰ বাবে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে যিসমূহ গুলপীয়া ৰঙৰ পোছাক যিসমূহ গুলপীয়া ৰঙৰ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ অধিকাংশ মহিলাই ব্যৱহাৰ কৰা পৰিলক্ষিত হয় গতিকে পূৰ্বতে সেই গুলপীয়া ৰংটো পুৰুষসকলৰ মাজত জনপ্ৰিয় আছিল আৰু সেই একেই গুলপীয়া ৰংটো বৰ্তমান সময়ত মহিলাসকলৰ মাজত জনপ্ৰিয় হৈ পৰিল আন এবিধ বিশেষ সামগ্ৰীৰ কথা ক'ব বিচাৰিছো সেই কথাটো শুনিলে আচৰিত হ'ব সেইবিধ সামগ্ৰী হৈছে চেনিটেৰী নেপকিন হয় চেনিটেৰী নেপকিনৰ কথা আপোনালোকে জানে মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে তেওঁলোকৰ যিসমূহ ৰক্তক্ষৰণ আছে সেই ৰক্তক্ষৰণসমূহ ৰোধ কৰিবৰ বাবে তেওঁলোকে চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে কিন্তু প্ৰকৃততে চেনিটেৰী নেপকিন তৈয়াৰ কৰা হৈছিল পুৰুষসকলৰ বাবে ফ্ৰান্সৰ পুৰুষসকলে যেতিয়া যুদ্ধ কৰিছিল যে যুদ্ধৰ সময়ত পুৰুষসকলে আঘাতপ্ৰাপ্ত হৈছিল আৰু শৰীৰৰ বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁলোকৰ ৰক্তক্ষৰণ হৈছিল আৰু সেই ৰক্তক্ষৰণ হোৱাৰ সময়তে সেই সময়ৰ যিসমূহ নাৰ্ছ আছিল বা চিকিৎসা কৰ্মীসকল আছিল তেওঁলোকে সেই চেনিটেৰী নেপকিনসমূহ তৈয়াৰ কৰিছিল আৰু সেই চেনিটেৰী নেপকিনসমূহ তৈয়াৰ কৰা হৈছিল পুৰুষসকলৰ বাবে আৰু সেই চেনিটেৰী নেপকিনসমূহ পুৰুষসকলে তেওঁলোকৰ আঘাত হোৱা ঠাইত লগাইছিল যাতে তেওঁলোকৰ ৰক্তক্ষৰণ নহয় গতিকে সেই চেনিটেৰী নেপকিন যিসমূহ চেনিটেৰী নেপকিন পূৰ্বতে পুৰুষসকলে ব্যৱহাৰ কৰিছিল সেই চেনিটেৰী নেপকিন এতিয়া মহিলাসকলে তেওঁলোকৰ ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰে আন এবিধ সামগ্ৰীৰ কথা ক'ব বিচাৰিম সেই সামগ্ৰীবিধৰ কথা শুনিও আপোনালোক আচৰিত হ'ব সেইবিধ সামগ্ৰী হৈছে হাই হিল হয় হাই হিল মহিলাসকলে পৰিধান কৰে সেই কথা সকলোৱে জানে কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে হাই হিল প্ৰথমে তৈয়াৰ কৰা হৈছিল পুৰুষসকলৰ বাবে ওখ ওখ যিসমূহ চেণ্ডেল আছে সেই চেণ্ডেলসমূহ মহিলাসকলে পৰিধান কৰি থাকে আমি সকলোৱে দেখি আহিছোঁ কোনো পুৰুষে বৰ্তমান সময়ত হাই হিল পৰিধান কৰা আমি দেখাও নাই শুনাও নাই কিন্তু সেই হাই হিল পূৰ্বতে পুৰুষসকলে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল ফ্ৰান্সৰ যিসকল পুৰুষ আছে সেই পুৰুষসকলে সেই হাই হিল ব্যৱহাৰ কৰিছিল হাই হিলটো ব্যৱহাৰ কৰিছিল তেওঁলোকে যাতে ঘোঁৰাত উঠিবলৈ সুবিধা হয় আৰু ঘোঁৰাত উঠাতে হাই হিল যদি ব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ ভৰিৰ যিটো গ্ৰিপ থাকে সেই গ্ৰিপটো শক্তিশালী হয় গতিকে সেয়ে পুৰুষসকলৰ বাবে হাই হিল তৈয়াৰ কৰা হৈছিল আৰু সেই হাই হিল বৰ্তমান সময়ত মহিলাসকলৰ মাজত অধিক জনপ্ৰিয় আন এবিধ সামগ্ৰীৰ কথা এই মুহূৰ্তত ক'ব বিচাৰিছোঁ সেই সামগ্ৰীসমূহ বৰ্তমান সময়ত একাংশ পুৰুষেও ব্যৱহাৰ কৰে যিবিধ সামগ্ৰীৰ কথা ক'ব বিচাৰিছোঁ সেই সামগ্ৰীবিধ হৈছে কাণফুলি হয় কাণফুলি পুৰুষসকলেও একাংশ পুৰুষেও ব্যৱহাৰ কৰে কিন্তু অধিকাংশ মহিলাই সকলো মহিলাই কাণফুলি পৰিধান কৰে কিন্তু দৰাচলতে এই কাণফুলি তৈয়াৰ কৰা হৈছিল পুৰুষসকলৰ বাবে এই কাণফুলি তৈয়াৰ কৰা হৈছিল পূৰ্বতে পাৰ্চী যিসকল পুৰুষ আছিল পাৰ্চী যিসকল সেনা আছিল
তেওঁলোকে যুদ্ধলৈ যোৱাৰ সময়ত সেই কাণফুলি পাত তেওঁলোকক পিন্ধাই দিয়া হৈছিল আৰু সেই কাণফুলিয়ে বৰ্তমান সময়ত মহিলাসকলৰ মাজত জনপ্ৰিয় হৈ পৰিল ভিন্ন ধৰণৰ ভিন্ন ডিজাইনৰ ভিন্ন ধৰণৰ ধাতুৰ কাণফুলি বৰ্তমান সময়ত উপলব্ধ হৈ থাকে যদিও একাংশ পুৰুষেও বৰ্তমান সময়ত ফেশ্বনৰ বাবে কাণফুলি পৰিধান কৰা দেখা যায় কিন্তু সকলো মহিলাই এই কাণফুলিসমূহ পৰিধান কৰে গতিকে আজি আমি এই চাৰিবিধ সামগ্ৰীৰ কথা আমি আপোনালোকক ক'ব বিচাৰিলোঁ আপোনালোকে কেনে পালে জনাব আৰু বহু সামগ্ৰী আছে পৰৱৰ্তী সময়ত আমি সেই সামগ্ৰীসমূহৰ বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে হয়তো এই চাৰিবিধ সামগ্ৰী গুলপীয়া ৰং হাই হিল সেনিটাৰী নেপকিন আৰু কাণফুলি এই চাৰিবিধ সামগ্ৰী পূৰ্বতে কিন্তু পুৰুষসকলৰ বাবে তৈয়াৰ কৰা হৈছিল পুৰুষসকলে ব্যৱহাৰ কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছিল কিন্তু সেই একেই চাৰিবিধ সামগ্ৰী বৰ্তমান সময়ত মহিলাসকলে ব্যৱহাৰ কৰে গতিকে এই প্ৰতিবেদন কেনে পালে জনাব আৰু পৰৱৰ্তী এনে ধৰণৰ খবৰৰ বাবে এনে ধৰণৰ তথ্যৰ বাবে চাই থাকিব খবৰ.com